নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। সেয়া আমাৰ গাড়ীকেইখনতো ধুনীয়াকৈ দেউতাই পূজা কৰি দিছে। আৰু আপোনালোক সকলোকে আমাৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে ভালে থাকক, সুস্থ থাকক। পূজা চূজা কৰা হৈ গ'ল। এতিয়া আকৌ দেউতাই অকণমান পুথি পঢ়ি দিছে। মাইনাই আকৌ কাষতে বহি ধুনীয়াকৈ শুনি আছে। আৰু পুথি চোৱা হৈ গ'ল। মায়ে আকৌ প্ৰসাদ দিবৰ কাৰণে ধুনীয়াকৈ এতিয়া সজাই আছে। আৰু আজি আমাৰ বিশ্বকৰ্মা পূজা এনেকৈ পালন কৰিলোঁ। সকলোকে দিয়া হৈ গ'ল। এতিয়া আকৌ আমি খাইছোঁ। আৰু ভাত পানীও বনালোঁ, বনাই খাই বৈ ল'লোঁ। খাই উঠি আকৌ এতিয়া আমি যাবলৈ ওলাইছোঁ জেঠীমাহঁতৰ ঘৰত। যোৱাৰ আগতে আমাৰ ওচৰতে থকা দোকানখন বাইক পইণ্টত বিশ্বকৰ্মা পূজা খাবলৈ মাতিলে। তাত সোমালোঁ, সোমাই ধুনীয়াকৈ চাহ তাহ খাই লৈ এতিয়া আকৌ আমি জেঠীমাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। আৰু ইফালে চাওকচোন, ইমান ধুনীয়া পৰিৱেশ দেখি কিবা মনটো বহুত ভাল লাগি গৈছে, নহয়নে বাৰু? আৰু আহি পালোঁ আমাৰ জেঠীমাহঁতৰ ঘৰলৈ। আৰু আমাৰ কলিজাক চাওকচোন ফূৰ্তি। ঘৰৰ পৰা ওলাব পালে তাৰ খুব ভাল লাগে। আৰু চাহ তাহ খোৱা হৈ গ'ল, কিন্তু ভিডিঅ' কৰিবলৈহে নহ'লে। এইফালে আকৌ মণিবাৰীতে জলপান দিছে, এইফালে ভাইটি, এইফালে জেঠীমা বহি আছে, এইফালে আকৌ ৰাজু জেঠীমাও আহিছে। অকণমান আমাতকৈ জেঠীমাহঁত আগতে আহি পাইছে। আৰু এতিয়া সকলোৱে বিয়নী মেলাত ব্যস্ত। যেতিয়া ঘৰৰ সকলোবিলাক পৰিয়াল বহুদিনৰ মূৰত লগ পোৱা যায়, ইমান যে কথা ওলায় আৰু ভালো লাগে, নহয়নে বাৰু? এতিয়া আকৌ ভাত দিবৰ কাৰণে সকলোবিলাক ৰেডি কৰি আছে। এইফালে দেউতাহঁত বহিছে, ভাইটিহঁত বহিছে, এইফালে আকৌ দাদাহঁতো বহিছে। সকলোৱে খোৱাত ব্যস্ত। এইফালে আকৌ মাইনাহঁতো বহিছে। আৰু এতিয়া আকৌ আমিও বহিলোঁ। আৰু সকলোৰে খোৱা লোৱা হৈ গ'ল। আৰু এইফালে মই কলিজা দুটাক চাওকচোন, মাটি খেলি আছে। ঘৰত যে এইবিলাক লাৰিব নাপায়। সিহঁতে খুব ফূৰ্তি পাইছে। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, ভণ্টিহঁতো আহিছে, ওচৰতে আহিছিলে। আৰু জেঠীমা এবাৰ মাত লগাবৰ কাৰণে আহিলে। আৰু এইখিনি সময় ইমান ভাল লাগে, নহয়নে বাৰু? সকলোৱে যেতিয়া লগ হোৱা যায়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।